বাকি আইছে जय श्री हनुमान जय माता दी जय माता दी जय माता गुड मर्निंग गाइस এতিয়া আমি ওলাইছো চাহ খাবলৈ কালি ট্ৰেকটো আমাৰ ইমানেই মানে চ্যালেঞ্জিং আছিল যে মই কালি আহি হোটেলত আহি একো ভিডিঅ' কৰাৰ সুবিধা নাপালোঁ তো এতিয়া অকণমান ওলাই আহিছোঁ অলপ দেৰি পিছত আমাৰ বাছ আছে তো শ্ৰীনগৰ বাছ মানে টেম্পু ট্ৰেভেলাৰ লৈছোঁ আমি ঋতুৱে মই এতিয়া চাহ খাবলৈ ওলাই আহিছোঁ ব'ল অলৰেডি আমি আজি যাম শ্ৰীনগৰ বেগ হৈ গ'ল এইটো ডেবিট দা বেগ এইটো পাৰ হেৰিত ল'বলৈ আছে আমি হৈ গ'লো হ'লে আমাৰ প্ৰাণজিত দা মেইনটো অলৰেডি ৰেডি পেকিং হৈ গ'ল চব এইটো চব বাহিৰৰ ভিউ এই আমাৰ সকলো ৰেডি হ'ল তাৰপিছত আমাৰ টেম্পু ট্ৰেভেলাৰ এই লাগেজ লোড হৈ আছে জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ শ্ৰীনগৰলৈ চব ৰেডি এয়া আমি ৰাস্তাত এটা মন্দিৰ পাইছোঁ চনিছে ভিতৰলৈ ইয়াতে আমি নাস্তা কৰি ল'ম সকলোৰে নাস্তা চলি আছে নাস্তাত আছে আলু পৰঠা চানাডাল দৈ এইটো কি ৰাইতা চাটনি এতিয়া কোন জেগা পালোহি ধৰিব পৰা নাই গাড়ীখনৰ কিবা হাৱা চেক কৰিবলৈ লৈছে বাহ এই ওপৰ ঘৰকেইটালৈ কেনেকৈ যায় ঘৰকেইটা মাজত নদী এইখিনি হ'ল আপোনাৰ ঘেঁহু খেতি আৰু তাৰ তলত আছে আপোনাৰ পিঁয়াজৰ খেতি কৰিছে চব ঘেঁহু আৰু পিঁয়াজৰ খেতিয়ে কৰিছে বহুত ধুনীয়া গ্ৰীনাৰী হয় বহুত ধুনীয়া ভিউ আপোনাৰ পাটনিটপৰ ৰাস্তাটো এইফালে গৈছে
ফাৰ্ষ্ট টোল গেট পাইছোঁ আমি। মই আকৌ ৰেলৰ ইঞ্জিনকেইটা আকৌ পকাৰ হাইৱেত কেনেকৈ আছে, তলত চালোঁ ট্ৰেইলাৰ এখন লাগি আছে। বহুত ভাল লাগিছে। টানেলটোৱে দুখন ডিষ্ট্ৰিক্ট কানেক্ট কৰিছে, এখন হ'ল উধমপুৰ আৰু এখন ৰামবানে তেনেকুৱা কিবা নাম কৰে। 9 কিলোমিটাৰ লং হয় আৰু বহুত ভাল লাগিছে। আৰু টানেলটোৰ নাম ডক্টৰ শ্যামা প্ৰসাদ মূৰ্তি। আহি আছোঁ 9 কিলোমিটাৰ দীঘল টানেল, যিটো আমাৰ ঢলা শদিয়া ব্ৰিজৰ ইকুৱেলে হ'ব অলমষ্ট। চব কিমান এটা আচৰিত, কিমান এটা দীঘল টানেল। এই ফেনকেইখনে ওলাই থাকে। এয়া আমি টানেল জাষ্ট ক্ৰছ কৰিম এতিয়া। আমি চেক পোষ্ট এটা পাইছোঁহি, ইয়াত চেক হ'ব এতিয়া। তো টানেলটো ক্ৰছ কৰি ইয়াত এখন এটা চেক পোষ্ট আছে, য'ত আপোনাৰ ক'ভিড টেষ্ট হয়। ভেকচিনৰ চাৰ্টিফিকেট আছে, হ'লেও মানে ভেকচিন চাৰ্টিফিকেট থকা সকলো ইয়াত টেষ্ট কৰাব লাগিব। ক'ভিড টেষ্ট হৈ আছে চবৰে। সোৱাব টেষ্ট লৈছে, নাম এড্ৰেছ, ক'ৰ পৰা আহিছে, কি চব ডিটেইলছ লৈছে। তো এটা গুড ষ্টেপে হয়। তো ক'ভিড টেষ্ট চবৰে হৈ গৈছে। ক'ভিডৰ যিটো ৰিপৰ্ট মানে কি, এটা আপোনাৰ পাৰ্চি এখন দিব। সেই পাৰ্চিখন আগত যদি দৰকাৰ হয় এখন দেখাব লাগিব। লেণ্ডশ্লাইড জোন হয়। ধাবা টাইপৰ আছে দুখন, ইয়াতে আমি লাঞ্চ কি পাওঁ নাজানো, তাকে চাই লওঁ। যদি ভাল হয় ইয়াতে খাই লওঁ বুলি ভাবিছোঁ। ভোকো লাগিছে। এতিয়া সময় আপোনাৰ 12:30 হৈছে। এয়া খানা আহি গ'ল। খানাত কি লৈছা? ৰাজমা চাউল। মই প্লেইন ৰাইচ আৰু ডাল ফ্ৰাই লৈছোঁ। একচুৱেলি ৰাজমা খালে মোৰ অকণমান গণ্ডগোল কৰে, চ' ঠিকে আছে, খাই লওঁ। তো লাঞ্চ হৈ গ'ল আমাৰ। চৰ্দাৰজীয়ে বৰ ধুনীয়া হোটেল এখনত ৰখাই দিলে, খানাটো পাৰফেক্ট। पाजी बहुत मस्त खाना था, थैंक यू, दिल से शुक्रिया आपको। मतलब सिंपल खाना ही था, मतलब दाल और चावल बहुत जबरदस्त। লেণ্ডশ্লাইড হ'ল আগত, তো দীঘলীয়া যাম। এই পৰ্চনটোৰ পৰা লেণ্ডশ্লাইড হৈ আছে, কেমেৰা ধৰিব পৰা নাই, কিন্তু সৰু সৰু শিলগুটি পৰি আছে এতিয়াও। লেণ্ডশ্লাইডৰ মাজে মাজে আগবাঢ়িছোঁ আমি। লেণ্ডশ্লাইড এতিয়াও হৈ আছে ওপৰৰ পৰা, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গাড়ী লাইন চব
চাওক কিমান ট্ৰেফিক লাগিছে ইয়াত পিছফালে record kari. Oh my god. Baki aise. Okay. Jai Shri Ram, Jai Mata Di, Jai Mata Di, Jai Mata Di, Jai Mata Di. Jai Mata Di. Jai Mata Di. Wah, কি এটা সিচুৱেশ্যন বে নহয় ইয়াত পুলিচে অলপ কন্ট্ৰোল কৰিব লাগে যে অলপ মানুহ নাৰাখেতো পুলিচ আছে ইয়াত ৰামবানৰ লেণ্ডশ্লাইড পূৰ্ণ এৰিয়াৰ পৰা যেনে তেনে ওলাই আমি আগবাঢ়িছোঁ বানিহালৰ ফালে তো ইয়াত অকণমান নাজাৰাটো বেলেগ হয় চাৰিওফালে বৰফৰ আমি পাহাৰবোৰ দেখিবলৈ পাইছোঁ তো চাই থাকক আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু আহি আছে বহুত ভিডিঅ' সকলোখিনি চাই থাকিব